হাই গাইজ নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'ত লৈ আহিছোঁ তো প্ৰথমতে মই কৈ লৈছোঁ যে আজি ৰাতিপুৱাত মই ফাৰ্ষ্ট টাইম গ'লোঁ তাতে হাল চাল মাৰি আহিলোঁ তো এটা মানে অলপ মাটিমাহ পেলাবৰ কাৰণে দুপৰীয়া আহি পেলাই ভাত চাত খালোঁ এতিয়া ভাত চাত খাই অলপ মানে ৰ'দটো অলপ টানটো কম হৈ গ'ল এতিয়া যাম বাৰু তাতে হাল চাল মাৰিবৰ কাৰণে আমাৰ মাইডামতে কি কৰি আছে আমাৰ মাইডাম কি কৰি আছে কাপোৰ বনাই আছো কাপোৰ চামৰ জুলুমত কাপোৰে বানানো হৈ আছে তো এইটো কি হ'ব এইটো কি কাপোৰ হ'ব এইটো গামোচা গামোচা ভালদৰে কওঁ না গামোচা গামোচা কওঁ না তাকে নকওঁ কিয় তো সি আমাৰ পিচুমণিও কি কৰি আছে পিচুমণি সোণামণি না পিচুমণি iya সোণামণি বা তাই তো মোৰ লগত যাবি না নাই যাবি হাল মাৰিবি না আমি যিহেতু নাযাম আমি বিধানত উঠিব যাম এই নবৌ তাতে বহি আছে কাপোৰ আৰু এই আমাৰ 2 নম্বৰ মাজনীটো বলো গাইছ গৈ থাকোঁ তাতে হাল চাল মাৰি থাকোঁ তাৰপিছত আৰু আহি পেলাইব পাৰোঁ তো শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই ভিডিঅ'টো যদি লাষ্টত ভাল লাগি থাকে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব না ঠিক আছে তো আপোনালোকে মোক ছাপোৰ্ট কৰক যিহেতু মই আপোনাৰ ছাপোৰ্টৰ চাৰাটো মই আৰু একো কৰিব নোৱাৰোঁ তো আপোনালোকে মোক ওপৰলৈ ঠেলাই দিব লাগিব আপোনালোকক অনুৰোধ কৰি আছোঁ যাতে আপোনালোকে ছাপোৰ্টটো দিয়ক যে মই আগলৈ যেন যাই থাকিব পাৰোঁ ঠিক আছে বাৰু তো বলক আমি তাতে যাওঁগৈ এইটো আমাৰ গাঁৱৰ হিৰোগিলা হা ক'ত যাবি তহঁতে বল খেলাব পিলাৰটো কাই এই পিলার ইটো না কালি মেচ খেলেছিল 2 গোল করেছে জিতে দিছে আমার ক'ত খেলাতে দৰদৰিত ডাঙৰ ফিল্ডটো মাকুরি মাকুৰিত হে মাকুরি মেচ আছে কাই মাকুরি আর তিলেপাড়া তিলেপাৰা বাহ যা এতিয়া গুষ্টি ইয়াকো পিলাৰ বনাই দিবি দেই তো আহি পাইছোঁ গাইছ এইটো আমাৰ শাহুঘৰ ঘৰ আছিলে তো ইয়াতে মানে ইয়াৰ পৰা গুচি গ'ল বেলেগত মানে অৰ্থাৎ অলপ দূৰত তাতে নতুন ঘৰ বনাইছে তো তাতে গ'ল বাৰু তো মোৰ ট্ৰেক্টৰখন তো হালটো মাৰি আছোঁ ইয়াতে মাটিমাহ পেলাই দিব লাগিব বাৰু তো এইখিনি অলপমান জাবৰা আছিলে জাবৰাটো অকণমান চাফা কৰি দিওঁ হা কি মইনা চাহ থৈ দিয়ে এতিয়া না তো ময়ো হাল মাৰিম তো আপোনালোকে চাই থাকক বাৰু ঠিক আছে লগ এতিয়া কামটো চুৰু কৰোঁ তো গাইছে এইবিলাকে অলপ চাফা কৰি দিলোঁ বাৰু যিটো অলপ মানে এইকেইটাই আৰু গৰম লাগে আছোঁ না চাইনাত হা গৰম লাগে এই বহুত কৰা দিছে বাৰু তো সেইটো কাৰণে মানে কি কৰিব পৰা নাই গৰমৰ কাৰণে এই গাইছ এতিয়া গধূলি হৈ গ'ল হাল মাৰি থকাৰ কাৰণে গধূলি হৈ গ'ল এতিয়া ঘৰত যাম বাৰু তো এতিয়া আমি গৈ থাকোঁগৈ তো বলক এয়া গধূলি হৈ গ'ল এতিয়া ট্ৰেক্টৰখন লৈ ল'লোঁ এনেকুৱাকৈ তাৰপিছত এইকেইটা অলপ ভাল মাৰি দেৰি হৈ গ'ল বাৰু গৰমৰ কাৰণে মানে ৰখি আছিলোঁ না সেইটো কাৰণে অলপ জিৰাই অলপ দেৰি হৈ গ'ল বাৰু বলক এতিয়া ঘৰ যাওঁগৈ তো গাইছ আন্ধাৰ হৈ গ'ল এতিয়া গা চা ধুই বাৰু তাৰপিছত এতিয়া অকণমান ৰেষ্ট লৈ আছোঁ ফেনত এইটো ফেন আছে ফেনে আছে আৰু মাইডাম আছে তো বলক আমি মাইডাম কি কৰি আছোঁ চাওঁ বাৰু ভাতটো বনাইছে নে নাই বা বনাই আছে নে নাই বলক চাওঁ এতিয়াই ভাত বহাই দিছে মাইডামে ক'ত বা ওলাই গ'ল বাৰু নাই খালি কি আনিছে মাইডাম গুৰুক কি কয় চাউল পানী দিছোঁ এইয়া মাইডামে গৰুক চাউল পানী দিব গৈছে ভোক লাগিছে চাহ খাম হয় এতিয়া বাৰু ভোকটো লাগিছে মোকো বহুত ভোক লাগিছে পেট চেষ্ট খালী হৈ গ'ল নাই কি কয় নাই মাইডাম
তো বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ বাৰু দেই আৰু এতিয়া বাৰু ভাগৰো লাগিছে তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাৰু তো আজি এইখিনিতে ভিডিঅ'টো কৰিলোঁ ঠিক আছে বাৰু জয় আই অসম গুড বাই